নমস্কাৰ। আজিৰ ভিডিঅ'টোত মই ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্তমান হৈ থকা যুদ্ধৰ বিষয়ত আলোচনা কৰিব বিচাৰিছোঁ। বৰ্তমান ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈ গৈছে, আমি সকলোৱে গম পালোঁ, সকলোৱে শুনিছোঁ, সকলোৱে দেখিছোঁ। এতিয়া বৰ্তমান যিসমূহ সৈনিক সামন্ত যিমান যি আছে সকলোবিলাক যুদ্ধৰ বাবে ৰেডি হৈ গৈছে, আমি সকলোৱে জানো। আৰু আমি বিচাৰোঁ যুদ্ধ হওক, পাকিস্তানক সেকনি দিয়ক। আমি সকলোৱে সেকনি দিবলৈ আমি সদায় প্ৰস্তুত। নিজৰ জীৱন দি হ'লেও আমি দেশমাতৃৰ সেৱাৰ বাবে পাকিস্তানক বৰবাদ কৰিবলৈ আমি সদায় সাজু হৈ আছোঁ। কিন্তু এই যুদ্ধ কিমান ভয়ানক হ'ব পাৰে সেই বিষয়ে মই কেইটামান কথা ক'ব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল, সৰু সৰু যুদ্ধৰ পৰা বিশ্বযুদ্ধলৈ পৰিণত হয়। প্ৰথম বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধ বা বিশ্বযুদ্ধ হোৱাৰ কাৰণ তেনেদৰে দুখন দেশৰ মাজতে সৰু সৰু ঘটনাক লৈয়ে হৈছিল। আৰু প্ৰথম বিশ্বযুদ্ধত প্ৰায় 8 কোটি সৈন্য সামন্ত আৰু সাধাৰণ মানুহক লৈ 2.5 কোটি মানুহৰ মৃত্যু হৈছিল। নেক্সট দ্বিতীয় বিশ্বযুদ্ধত প্ৰায় 8 পৰা 9 কোটিৰ ভিতৰত মানুহৰ মৃত্যু হৈছিল। আৰু যিসমূহ মানুহ জীয়াইও আছিল, সেইসমূহ মানুহক পংগু, বিভিন্ন ধৰণৰ বেমাৰ, কেঞ্চাৰ, এনেকুৱা ধৰণৰ বহু ডাঙৰ ডাঙৰ বেমাৰৰ সৃষ্টি হৈছিল। তো এনেদৰে আৰু সেই এমাহ 2 মাহৰ ভিতৰত আৰু প্ৰায় কৰোৰ মানুহৰ মৃত্যু হৈছিল। তো এইবাৰ যদি যুদ্ধ হ'ব লগা হয়, কোনো সাধাৰণ যুদ্ধ নহয়। সাধাৰণ যুদ্ধ ষ্টাৰ্ট হৈ গৈছে, বৰ্তমান যুদ্ধ চলি আছে। কিন্তু ভাৰত আৰু পাকিস্তানৰ যি ইমোশ্যনেল শত্ৰুতা, ইয়াক কোনেও ৰোধ কৰিব পৰা শত্ৰুতা নহ'ব। ফলত তৃতীয় বিশ্বযুদ্ধ হোৱাৰ সম্ভাৱনা বহুখিনি আছে। আৰু যদি তৃতীয় বিশ্বযুদ্ধ হ'ব লগা হয়, তেতিয়াহ'লে বৰ্তমান সময়ত কোনো এখন দেশৰেই ভাৰত আৰু পাকিস্তানৰ কোনো মানুহ জীয়াই থকাৰ সম্ভাৱনাই নাথাকিব। অৰ্থাৎ কৰোৰ মানুহৰ মৃত্যু হৈ যাব। কোনো চহৰ নাথাকিব, কোনো ডাঙৰ অট্টালিকা নাথাকিব, কোনো মানুহ জীয়াই থাকিব নোৱাৰিব। তো যুদ্ধ হোৱাটো আমি সকলোৱে বিচাৰোঁ। কিন্তু এই যুদ্ধ অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা হওক, এই যুদ্ধ পাৰমাণৱিক নহওক, তাৰেই কামনা কৰিছোঁ। দেশৰ বাবে জীৱন দিবলৈ সৈনিক হিচাপে যিহেতু শপত খাইছোঁ, আৰু সদায় আমি প্ৰস্তুত হৈ আছোঁ। জনসাধাৰণৰ কোনো ধৰণৰ ক্ষতি নহওক, তাৰ বাবে পাৰমাণৱিক যুদ্ধ নহওক, তাৰেই কামনা কৰিছোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা, চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবা।